Hey guys, কি খবৰ আপোনালোকৰ মোৰ খবৰ ভালে আপোনালোকৰ আশীৰ্বাদত কম বুলি ভাবিছে নেকি কেনেকৈ আপোনালোকৰ আশীৰ্বাদ ভালে থাকিম যেহেতু আপোনালোকে সাপোৰ্টেই নকৰা সো আপোনালোকে মোক সাপোৰ্ট কৰিব সাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ চোৱা কিন্তু সাবস্ক্ৰাইব নকৰা সো আপোনালোকক সাবস্ক্ৰাইব কৰিলে একো পইচা দিব নালাগে লাইক কৰিলে একো পইচা দিব নালাগে বাস সাইডত থকা ৰেড বাটনটো ক্লিক কৰি দিব গাইস ময়ো আপোনালোকক আৰু নতুন নতুন ভিডিঅ' দি থাকিবলৈ পাৰিম গাইস আজি মই যাবলৈ ওলাইছো কলাই যাম আপোনালোকে গমেই পায় অকণমান সাজি-কাচি ওলাইছো আৰু সাজি-কাচিটো মানে কি মই বেছি ষ্টাইল নকৰোঁৱে অকণমান লগাইছোঁ মুখত লগাবলগীয়া যিহেতু থবৰাখন বেয়া আৰু এটা বস্তু নটিচ কৰিছে নাই কি লগাইছোঁ মেইন বস্তুটো হৈছে এইটো গাইছ সাইনবোৰ্ড যেহেতু এইটো নলগালে চেছ পানী হৈ গায়া সবাই আজি ভিডিঅ'টো চাই থাকিব আৰু এটা কথা ক'ম মই আপোনালোকক মই কেতিয়াবা গাঁৱৰ ভাষাও ক'ম কেতিয়াবা চহৰৰ ভাষাও ক'ম এনেকুৱাই ভিডিঅ'ৰ মাজে মাজে আকৌ তেতিয়াহে ভাল লাগিব হয়নে নাই গাইছ হয়নে নাই চ' যেহেতু মই গাঁৱৰো ছোৱালী চহৰতো নহয়েই কপালত লিখা নাই বাৰু আৰু গাইছ মই আপোনালোকক দেখুৱাম যে আজি আমাৰ সুতু আৰু বগি কেনেকৈ থাকে তাহাঁতৰ ৰিয়েকশ্যনবোৰ অকণমান দেখাবলৈ চেষ্টা কৰিম যিহেতু অকণমান টাইম পাইছোঁ এতিয়া 10টা বজাত যাবই লাগিব আমাক চ' চাই থাকক আমাৰ সুতু আৰু বগি সুতু আহি গৈছে তাই মাধুনী আহি গৈছে সুতু এৰিছা এইটো হৈছে গাইছ আমাৰ বগি যিহেতু খাব আৰু সোমাব আৰু খুন কৰি ল'ব চাওক গাইছ চকুটো মেলি আছে অকণমানকৈ আৰু চাওক তাৰ যে কি হৈছে চকুটো হাই লাগি থাকে দুটা একদম মানে আপোনালোকক দেখুৱাম তাহাঁতৰ ফটো এণ্ড ভিডিঅ'বোৰ চাব টোৱে উঠি আছে মোৰ টেবুলত তাইক দিব লাগে এটা বস্তু খাবলৈ এইটো বস্তু গাইছ জানেনে কি বস্তু এইটো হৈছে তাহাঁতৰ খাবলগীয়া বস্তু পেডিগ্ৰেড পিয়ৰ পেড যিহেতু এইটো খাবৰ কাৰণে যি আছে চাওক তাৰ ৰিয়েকশ্যন কেনেকুৱা কৰিব সুতু একদম খাবৰ বাবে নামি আহিছে তাই শুৱনি আমাৰ সেউজীয়া পথাৰখনি গছ লতাৰেই ভৰি আছে চ' আমি এতিয়া আহি পালোঁ লেলা আমাৰ লেলা কোনে কোনে চিনি পোৱা কমেণ্ট ছেকশ্যনত জনাব গাইছ আৰু এতিয়া আহি পালোঁ মেইন জেগা মানে দাপলি চ' এতিয়া আমি চিলাই মিলি আছোঁ আৰু চানা ঠানা খাই ল'লোঁ অকণমান চ' গাইছ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ ইমানতেই সমাপ্ত কৰিব বিচাৰিছোঁ যিহেতু তাৰ পৰা আহিম ভিডিঅ' কৰা নহ'লেই সেইবাবে যদিহে ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু যি আছে চব কৰি দিব গাইছ জলদি মোক 1K কৰি দিয়ক গাইছ মই আপোনালোকক নতুন ধমাকা ভিডিঅ' দিবলৈ চেষ্টা কৰিম আজি ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ সুতু আৰু বগি কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাব নিশ্চয়